শনিবাৰৰ দিনা ৰাতি লালকক দিলে কাটি ফেলে তিৰি মেলাক ভিৰ কেলৰ আপি উঠিলা একেলগে জগৰাঠেৰ ঘৰ জগৰাক মাতে বোলে হে দেবিঞ্জয় খুৰা দৰ্জাখন খুলি দিয়া থানাক যাব বলা দেবিঞ্জয় বোলেনো ইটাকে হৈছে ৰাতি নাজেনো কি কৰা গলত দিছে কাটি আন্দ্ৰে মুন্দ্ৰে দেবিঞ্জয় দৰ্জা খুলিব নৰি ঘুমে থকা তিৰিক যে মাৰে 4-3 ঘূৰি ও কি মম কি হলাই এই বাজারে যে সবজি বিরে আছেন যা করে দেখো নাই হয় সেই কি কথা হয় না বতর বাজার যা পারি নাকি রাস্তা গেলা কেন ঢেপঢেপে আছে নাজ না তই আর আমরা জাগজ মুরা মানুহ গেলানকে আজা কৰি নাছে না জাগে তই বুজি নাপাই সেই পেক গেলা মোৰ গাত লাগলি মোৰ স্কিনখন নষ্ট হৈ যাব জানা না তই এতিয়া লাগি তোৰ ভৰিৰ কান্দিব পাৰা নাই সেইটো গম পাইছা না মই কি ধুনীয়াকৈ তাপি টিপি চেৰাটো ৰাখিছো তই নষ্ট কৰিব খুজি আছা চকলা চকলা ইটলি কোনি দিবে মোক তাকো নাজ না তই মই যাবা নৰু যালা পেক খচি হেলা কইলাম নাই তই কি কৈছে পেক খচি পেনৰা তেহু দেবা খাই মৰবি নেকি হে আজি কেমান নি নেটি বতৰ বে আজি কা জুমটো দেখা না ইয়া তাছে ঘুমে তই যি চকলা চকলি দিয়া কথা কৈছে তৰকাৰী নাখালে দেখো বুঢ়া তামলা খতৰা পৰা বাকাল আনিবি সেইটো গম পাইছা না তেতিয়া তো কোনি দিবে ভেটাওলা তাকো চিন্তা কৰা নাই দেচোন তই যেতিয়া লাগি বাজাৰ মাজে মোৰ তেতিয়া লাগি তো আখা খাবান না গম পাবি দে যাম দে মন শান্তি যাম দে আও ইদু মুখখন মিলি আছে ইয়াৰ আৰু কি হল ও কি মুখখন মিলি বিলে তেছাকে কি চাই আছা আও তুনো দুখ হা হাউতে মই তো কোনোবা বেলেগ বেলেগ ছিলে নেকি ইয়াতে বহি কি কৰি আছা যো কোহা ক'ত যাব লাগে আই কি গৈ ক'ত যাব লাগে বোলে গাড়ীখন লৈছা ঘুৰবে যাম যো তই বোলে কইনা চাবা যায় তাকেই যাম যো এই কি কয় না বতৰ তোৰ গাড়ী উলিয়াব পাৰি নেকি মই নিজে অলপ জানাই পেক লাগব বুলি পেলাই গাড়ীখন উলিয়াম কি কহা গাড়ীখন নষ্ট হৈ যাব হা নুলিয়াম মই কি কৈছা গাড়ীখন নষ্ট হৈ যাব পেক লাগিলে কি কয় হা হ'বতো তুমি এলা নাজনা যা তোমাক কইলাম না তুমি নাজনালা মই নাজনো তাৰমানে তই জানা হাতে মই জানো তুমি ক'ব লাগে নেকি মোক তই দুহ কৈছিলিয়ে কিনাৰ পিছত বোলে মোক উঠাবি এতিয়া হলি নুঠা হা উঠাবা কিছু উঠা মোৰ যেনে আছে সিদিনা উঠাম বুলি তোমাৰ কথা মতে উলিয়াম না আজি মই ইয়াত দুহ বেটাৰ তেল বাঢ়ি গেলাই চালা গাড়ীখনত উঠিম বুলি দাউৰি লৈ দুহ কেনে কৰে যা ঘণ্টা নুঠি যায় গাড়ীত গাড়ীত উঠে মই আনবাৰ দিনৰ উঠে না তাক উঠাব লাগে কত আশা কৰি পেলাই কইনাটোক দেখি আছো বেলেগকে উঠামাই মোৰ কইনাটো উঠব মই তাৰ কাৰণে আনিছো মই এখন মা কচম কি ভাল লাগব না দুই যেতিয়া ফুৰিব যাম তাৰ পিছত দেখি মই আগত দেখি আয়া কি কৰি আছা নাজাগে হে ৰ গেছো ইমান কেৰকে থাকা তই মোৰ লগত হাত কেঁচাই মিহান কিয় কৰিলি থাকা কচোন কি কৰিলো তকবাৰ কিবা ভগি পেলাই মোৰ পইচা মা কিয় খৰচ কৰালি তোক কোনি গলাকে কি কোনি গলাক তই ধুনীয়া কৈছি মোক মই ভাবছিলো সি কিবা একচটা কৰিব সেইটোৱে হ'ল ইয়াৰ লগতো মাক চকলাই উপায় নাপাইছে মই কিবা কৰিব যাম উল্টা জতখানে লাগে দেউতাতে কি কৰি আছে দেউতাতে কি কৰি আছে হে তাহাৰো কথা শুনি আছা নেকি ঘৰত যাবা কৈছে না যা ঘৰত যা যাম দে হ'ব দে যাবা কৈছা যাম সেই বুলি সেনকে উঠা লাগে না মাক চকলাই মোৰ আজি কি হৈছে সেইফালে বেজাকাই খেতলে সেইফালে দেউতাই খেতলে হৈছে কি তথাপি এতিয়াও এনে কি মনে মেল পাতি আছে শুনিব পাৰিলে অলপ ভাল লাগিল হৈ এনেকে যাবা নৰা শুনিয়ে যাব লাগিব তই আৰু সেইগিলা কথা ধৰি লাভ নাই তই যি কৈছা তোৰ লগতে হৈছে গম পাইছা সেইটোতো হয় কিন্তু তই মোৰ লগত কেঁচা ইমান কিয় কৰিলি তাকে কৈছো মই সেই নহয় সি নাজনে হয় আকৌ সেইকাৰণে মোক ক'লাক মই সেইকাৰণে কৈ দিলো তাতে কিমান বেয়া পা তই আৰু গছমূৰ হাত তন্দিটো এনেকে মৰিকে থাকে কুকুৰ মেকুৰীৰ দৰে যুঁজিকে মুঠ থাকা যাবা দিছিলি নে নোলাকে মই মুঠিও নাযাওঁ কি ভাবিছা তই এই যে মোৰ লগত কেনেকে কথা কয় দেখা নাই তই নকৰি পেলাই কি কৰিম এই কিবা কাৰণে তোৰ খং নুঠে তোৰ কিয় খং উঠে মই জানো কিয় উঠে কি জানা তই ভাবি থাকা তাৰ বিয়াখন আগে হ'ব তই কৰাব নোৱাৰিবি সেইকাৰণে হয় না কিয় হ'ব বিয়া কাৰণে কিয় খং উঠিব মোৰ কি কথা হয় হৈছে দে সেই লাইট এক্টিং কৰিব নাগে দে মই জানো তোক কথা কবা হে মন নাই মানে তাৰ খং নুঠে যি খং উঠে সেইটো ময়ো জানো দেউতাই নাজানে নেকি তই যেমনে যি নক তাক মই এখন শান্তিমতে চলাব নাই এইটো কিন্তু তোক মই কৈ থলো কি কয় তাৰমানে আৰু কিবা কৰিবি নেকি কৰিম যে এইবাৰ তোক কৈ পেলাই কৰিম চাই থাক তই এইবাৰ কি কৰে এইবাৰ জেগাক নকবা সি মোক নুঠালাক নহয় মুঠো নকয় কি কৰিবি কৈছো তাৰ মান নাই মাৰাৰ গাড়ীৰ চাইলেঞ্চাৰত মই গাজৰ ভৰাই দিম চাবি তই ঢেপঢেপে দেখব গাড়ীৰ চাইলেঞ্চাৰত গাজৰ ভৰাই দিব তাৰ মানে কি গাড়ী মানে বুজি পাইছো গাজৰ মানে বুজি পাইছো কিন্তু চাইলেঞ্চাৰ কি বস্তু জেকাৰ গাড়ীত কিবা চাইলেঞ্চাৰ আছে নেকি ই যে গাজৰ ভৰাই দিবা খুজিছি ৰচো মেঘ চকলাই সেডাল চাইলেঞ্চাৰত ময়ে গাজৰ ভৰাই দিম কি হৈছে এতিয়া চাইলেঞ্চাৰডাল কি বস্তু কাৰোবাক সুধিব লাগিব তাৰপিছত ভৰাব পাৰিম যৌছো কাৰোবাক সুধি চাওঁ কি বস্তু এইটো দেখো জেকাবা ই আৰু ক'ত যায় একে সুধো নেকি চাইলেঞ্চাৰৰ কথা ইয়াৰ গাড়ীৰ কথা যদি একে সুধো ই জানিব লাগে জেকা তোৰ গাড়ীত চাইলেঞ্চাৰ আছে নেকি আছে তো ধল সেডালে চাইলেঞ্চাৰ কি সেডালহে নেকি সেই চুঙাটো কলা কলা যে পেৰকে থহা মাখা ওলাই থকা সেডালহে চাইলেঞ্চাৰ সেডালে ৰবা কিন্তু কি হচ্ছা এনেই ইচ্ছু দে নাজনো না মই দেয়াতে হ'ব দে মই বাজাৰৰ পৰা ৰবা যা ভালে হৈছে যা এতিয়া ঘৰৰ পৰা 4টামান গাজন নি পেলাই সুমি দিওঁ দি পেলাই চাওঁ কি হয় 4টা নহয় বেছিকে নিব লাগিব কি ইয়াতে আছা তই আজি তোৰ তাতে গাজৰ সুমি দিম বাচা মেক্সলা জেগা নাহাতে সুমি দিব লাগিব নহ'লে গম পাবই ময়ো চাওঁচোন সুমি দিলে কি হয় আজিহে গম পাম এডালে দেখোৱে থলে যা চুঙাটো ইমান সৰু ফুটা ইয়াতে গাজৰ সোমাব না ৰচোন চাৱে ৰচোন সোমাই নানো মই দে সোমোৱাই ভৰি দি ঘূৰি দৰা তেতিয়া ভালকে সোমাব ৰ গেছিৰা ভিতৰে গেছিৰা আৰু এটা চাওঁ ৰচোন যায় নে নাযায় দেখা আছে নেকি ঘণ্টা মূল্য যায় দেখাই পেলা গম পাম গাড়ীখনৰ লগত কি কৰি আছা গাজৰ আনিছিলো পৰি গৈছে তাকে বদলি আছো গাজৰ আনিছা কিয়
কে মানে তোক দিবাক লাগি আনিছিলো মাই তাৰ মানে ফেলাই দিব আছিল মাই এটা নাখায় না সেইকাৰণে মই ক'লো জেগা তোক দিওঁ দে সেইকাৰণে আনিছিলো এটা মই ৰাস্তাতে খালো বাকী এটা আনিছো দে তই আনিছা ভালে হৈছে দেই ভিতৰত থৈ দিবি যা দে হ'ব দে থৈছো দে এই চলিটো ইমান ভাল মাকে ফেলাই দিবা গৈছিল সি আমাক লাগি লৈছে দেখিছা কি চলি তই ভালে হৈছে ঘৰত এনে চব্জি নাই গাজৰ পাতাকে খাম দে ধুনুতে গেলি নে কি যাম দে মোৰ কাম হ'লে দেখো মই যাম দে বাপৰ বুকখন ধপতকে উঠিছিলে কিবা ক'বলৈ আহিছিলে যা মোৰো জীয়াৰ মতাটো বুদ্ধি গেলা পটককে কিবা এতিয়া চাওঁ ৰচোন তোৰ বা কি হয় সুমিটো দিছোৱে জানিব লাগিব তোৰ নাজনাকৈ থাকিব নোৱাৰো না মই এটা কথা এই চুমাক চকলাই বাৰু কি হয় দেখা যা পালিছে জেগাটো গাড়ীখন ঠেলি আনি আছে কিয় মই কি জানো কি আনিছে আক্ৰচি কি হৈছে এখন গলটি কি আনি আছা থকনা বাদ দিম ঘণ্টা সুধবা নাবি চব তোৰ ধৰিছে মই কি কৰিলো দামৰা মই কি কৰিলো এতিয়া সুধবা আহিছা কি হৈছে নকা কে সেই মাছলা ৰাতিপুৱাৰ পৰা ঠেকছি আছো একবাৰ ষ্টাৰ্ট নাই ওপৰত দিহিটো টিপছিও তলত দিহি ঘূৰি আছো মুঠেও ষ্টাৰ্ট নহয় দেখো এই জহন নামে যত ধৰিয়া নাই আহিছে মই গম পাইছো তই তাৰমানে কামটো কৰিলি নেকি মই কি কৰিলো এই হ'ব দে এমান ভাজৰ বেনাংগে দে মোৰ আগত কি কৈছিলি গাজৰ মিনিম বুলি কৈছিলি নে দিছে দি পেলাই নাটক কৰিব দিছে আমাৰ কচম মই সুমিতা নাই কি কলা তাৰ গাড়ীখনৰ কিয় ষ্টাৰ্ট নহয় চিধাকৈ কচোন মই কি জানো মোক কিয় কৈ আছালা তাৰ গাড়ীত তেলে না বাই কেনে ষ্টাৰ্ট নাই গাড়ী আৰু কিনিলি হ'ব না তেলো ভৰাব লাগিব তেতিয়া ষ্টাৰ্ট হ'ব ঠাণ্ডা 30 ছেক্ৰেটাৰী আনবাৰ দিনে এক টাংকি ভৰি লৈছে গম পাইছা কেঁচা নিয়ম কৰিব নাৰা না গুণ্ডা চালা তই বাপা আৰে বিশ্বাস কিয় নকৰা মই আকৌ কৰা নাই মই কৰিম বুলি ভাবিছিলো পিছত চিন্তা কৰিলো ভুলটো যাতে মোৰ সেইকাৰণে নকৰিলো আৰু তই দেখো মোৰ উৰাত দোকানৰ পিছতে পৰি আছা তই যেতিয়া আকৌ কৰা নাই এটা নতুন বাগি মানে কিনকে ষ্টাৰ্ট নহয় দেখোন তই বাপা আৰে মোৰ কথা বুকুত লৈ আহিবি মই সঁচাকৈ আকৌ কৰা নাই মই তোৰ ঘৰত যাই পেলাই এইগিলা কৰিব পাৰিম নেকি তই নিজে চিন্তা কৰি চাচোন আৰু যদি তোৰ এতিয়া বিশ্বাস নাই মই শপত খাই দেখাই দি আছো ৰ যা মোৰ কইনা তোৰ শপত খাই যা মই তোক কৈছো মই মুঠেও কৰা নাই তই আৰু কইনাৰ শপত কিনকে খাই তই দেখো বিয়া কৰা নাই নকৰালো কি হ'ল কেতিয়া পালে তই কৰাম ভিতৰে শপত খাইছো নহ'লে তই দেখো বিশ্বাসে নকৰা ঘণ্টাৰ তেনেহ'লে ইয়াৰ গাড়ীখন হ'ল কি সেই দিলেৰক লৈ যাম যে তাতে গম পাম যাওঁ নিবা পাৰিবি ৰ কিন্তু তান্দেৰো তলা সুদ্ধা কৰি দিয়ে নেকি এইটো ডাঙৰ কথা সেই মোৰ এটা ভাল চিনাকি মেকানিক আছে তাক নিবি নেকি কি কৈছা ভিঠি উঠা তই চিনি পোৱা গেৰেজক নিব লাগে মই আৰু প্ৰথমমান আনি দিয়া নাছিলি চাইকেলত তলত চিঙা জন দি পেলাই এইবাৰ ঠেলা কাটি জন দিবাৰ ইচ্ছা আছে নেকি গছবৰা খেলাবাদ দি যাওঁ দিলেৰক লৈ যাওঁ এনে গাড়ীখন কিয় ঠেলি নিলাকে এই গাড়ীখন বয়া আহিছে আধুনো বয়া আহিছে কিয় বয়া হ'লে সি তাতে মোক নুঠালাক নহয় সেইকাৰণে বয়া আহিছে পাওঁ এই খেলাবাদ দিছিলে তোক এটা কথা সুধৰা কি কথা গাড়ীত ধোৱা অলপ দিলে গাজৰ সোমাই দিলে কি হয় গাড়ীখন জেগাৰ গাড়ীত দিলে ষ্টাৰ্ট নহ'ব তাৰখনো ষ্টাৰ্ট হোৱা দিব সেনা নহ'ব তাৰমানে গাড়ীখন বয়া হ'ব হৈছি যা কি কৰিলো ৰবা তুমি এখন কথা মোক কিয় সুধছা তুমি ক'ত শুনা পাইছা মই দেখো দেউতাৰে সুধা কৈছিলো মই যদি ইয়াৰ কথা মনে শুনা বুলি কওঁ মই গাজৰ সোমাই দিয়া বুলি গম পাই যায় নেকি গাড়ীখনটো বয়া হ'লে পিছত আৰু দেউতাই মোৰ পিঠিখন পাৰিব সেই মাকচলে ক'ব নোৱাৰা নহ'লে মৰিব লাগিব মই নাই দে কত শুনা পোৱা নাই দিয়া নাই দে ই দেখো দাবিল দেখাই তাৰমানে জেকাৰ গাড়ীখনৰ লগত কামটোতে ই কৰা নাই ই মোক এনাই সোধা নাই এষাৰ কথা নিশ্চয় ইয়াৰে কাম হ'ব তান্দে হয় মিছাতে মোক ভাবি আছে মইতো কৰাই নাই তক আৰু এটা কথা পাৰি গৈছো সেইকাৰণে দাউৰিছো শুনিছা না মই যিটো কাইলৈ কথা ক'লো এলা কিন্তু দেউতাৰ লগত নকপি দে শুনিছা না এতিয়া মই যাওঁ দে আৰু কিন্তু ঘূৰি নাহো কৈছি যা চলি গম পাইছো যে কামটো তই কৈছা যা নহ'লে আৰু ক'বা হাক দে না ৰচোন মিহি আকৰচোন তাৰত কৈ দিম মই কিয় ফাঁচি মৰিমে জেকাৰ গাড়ীখন কি হ'লে গাড়ীখন খুলিছে ইঞ্জিন গোটাই খুলি পেলাইছে কিন্তু বেমাৰটো ধৰিয়াই পৰা নাই কি বেয়া কৰা এতিয়া ক'বা নোৱাৰো তাতে ফেল থৈছো তাৰ গাড়ীখনৰ আকৌ নাই যা মই তোক ক'লো আকৌ নাই তে গাড়ীখন কিয় ষ্টাৰ্ট নাই চাইলেঞ্চাৰডাল চাইছা না চাইলেঞ্চাৰডাল চাব লাগে কিয় হয় তই তাৰমানে কামটো কৈছা নেকি তেতিয়া দেখো কেঁচৰা পৰা কৰা নাই বুলি কৈছিলি তেতিয়া দেখো ফটো খালি গাড়ীখন খোলাৰ পিছত কবাইছে আগতে ক'বা নোৱাৰিলি তেতিয়া কথা পেওঁ মাত দিবলৈ ক'বা দিছে কৰা নাই আৰু এতিয়া ক'বা দিছে চাইলেঞ্চাৰডাল কিয় নাছিলি মই তোক জানো তই যে হাল কেঁচৰা মই ভালকে জানো তোৰ কথাত কিয় বিশ্বাস কৰিলি মই বিশ্বাস কৰিবই নালাগিছিল ঔষধ বস্তু চালা সেই ৰহে তই ফেৰ ফেৰকে ভুকি যাই আছা দেখো মোৰ কথা ভালকে নুনা কিয়া মই কৰা নাই তেতিয়াও কৈছো আৰু এতিয়াও ক'লো তহঁতৰ ধুনীয়া কৈছে এইটো কাম গম পাইছা না তই কি কৈছা ধুনীয়া কৈছি তই কেনেকে গম পালি সি কেনেকে কৰিবা সিটো এলা কথা নাজলি ক'ত গম পালা মই কি জানো কেনেকে গম পালো ক'ৰবাত গম পাইছে পাওঁ সি মোক তেতিয়া সুধিব গৈছিল গাড়ী চাইলেঞ্চাৰত গাজৰ ভটালি কি হয় এতিয়া কি হৈছে নিজে কচোন তহঁতে মোক ভাবি আছা মইতো কৰাই নাই মাতছো ধুনুক মাতছো বলে যাব এতিয়া মাত ৰচোন তই মাতো এৰচোন এই ধুনু ক'ত আছা এফালে আছোন ই দুই একে দেউতাৰ লগত ক'লা কাই নেকি বেয়া তই যা যা পালে চা তোক দিও ক'বা হাক দিছিলো মই কৈছা নেকি বাচা কৈছা যদি তোকো কৈছো দিম মই গম পাবি দেউতা কিয় মাতছা তই জেকাৰ গাড়ীখনৰ লগত কি কৈছা আকৌ কৰা নাই তে দৰ্জা আছে মোৰ আগত কি কৈ আছে এলা মাক চলে তাক ক'বা হাক দিলো কৈয়ে দিছে ঠকাই দিল লালা গম পাবি ৰ বাচা দেখো নকা কি কৈছা কৰা মানে মই কিন্তু আকৌ কৰা নাই সি মোক কৰিব দিছে মই তোমাক কেতিয়া কি কৰিব দিলো কিয় তই কোৱা নাছিলি জেকাৰ গাড়ীখনত গাজৰ ভৰাই দিয়ে কেনেকে কোৱা নাছিলি ভগৱান মই কেতিয়া ক'লো মোক আৰু কিয় ক তেতিয়াই যে কৈছিলি মনত পৰা নাই তেতিয়া কৈছা দেখো এনকে যে মই যাই থাকাতে তই যে মাতি পেলাই ক'লি মনত পৰিছি না তুমি যাই আছা মই তোমাক মাতিছো কেতিয়া ক'লো মই হেমি মা কৈছ মই আকৌ কোৱা নাই তই বিশ্বাস কৰ মই আকৌ কোৱা দিনো হ'ব গুণ্ডা মনে থাক মই চব বুজি পাইছো গাড়ীখন বেয়াখন নষ্ট কৰালি চালা সিতা নাটক কৰিব আহে তই ভাবছা কি মই নিজে নকৰো মই ধুনুক কৰিব মই তেতিয়া ধৰত নপৰো হয় না নহয় মই আকৌ হ'ব না তই কি ক'ব দিছা কাল জিভা টানি উলিয়াই লৈ মনে থাক পাৰিছো মনে থাক আৰু তই ই কৰিব দিলে বুলি তই কিয় কৰা গাড়ীত যে গাজৰ ভাজি গাড়ীখন যে বৈ আহে গম পা না তই
মই গম নাপাওঁ, মই কেনেকৈ গম পাওঁ? গম পালিতো নিদিলোঁ হে। এতিয়া গম পালোঁ দে, আন নেদাওঁতে হ'ব না? তাহাঁতক এতিয়া ক'বা যাব লাগিব আৰু তাহাঁতে আৰু ক'ত কি কৰে। যা 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 গাড়ীখনে গাজৰ খাবলৈ কবি দে, তেতিয়া গম পাব যা। এতিয়া কিয় নাই? মই তোক দেউতাৰক ক'বা দিছিলোঁ না, কিয় ক'বা লাগে? গাজৰটো ময়ে সোমাই দিছোঁ, কিন্তু নামটো দেখোন তোৰ কৈ দিলোঁ হয়। তোক কিন্তু বয়া গালি বেছি দেউতা হয়নে? তাৰ মানে কি জানা, তই যেতিয়া দেউতাৰত কৈ আছিলি, মই যেতিয়া মনে মনে শুনি আছিলোঁ, মই ভাবিছোঁ গাজৰ সোমাই দিলি কি হয় বা, সেইকাৰণে সোমাই দি চালোঁ। তই যেতিয়া ক'লি বয়া বুলি, মইতো তেতিয়া চক খাই গৈছোঁ। মই গম পাইছোঁ তই যি মোৰ কথা গম পাইছা না? তোক দেখোন দেউতাৰ লগত ক'বা হাক দিলোঁ, তই দেখোন কৈ দিলি, মই সেনেকৈ কৈ দিলোঁ। মই নকৈ পেলাই কি কৰিম? দেউতাৰে যি মোক ভাবি আছে। এতিয়া কি কৈছি? এতিয়া দেখোন ভাবি আছে, তে কি হ'ল? ৰবাচোন, তুমি যে এলা কৈছা, আমি যদি গম নাপালোঁ হয় তাৰ গাড়ীখনৰ অৱস্থা কি হ'ল হয় জানা না তুমি? গম কেনেকে নাপলি হয়? পালি হয়। মই দেখোন নকাকৈ থাকপে নেৰো, জানাই দেখোন তহঁতে। আৰু তই গম পাইছা, তই কিবা বুদ্ধি কৰি দেউতাক কওঁ, তেতিয়া গম পালা হয় নহয়। তোৰ বুদ্ধি লাগে নাই, মোৰ দেখোন পটাকে আহে। কিন্তু এটা কথা জানিলো দেই, গাড়ীত যে গাজাৰ সোমাই দিলে বয়া হয়, আজিহে জানিলো। নিদিতে কিন্তু গাড়ীত গাজাৰ সোমাই কোনোদিন নেদবি, গম পাইছা না? কেনাই যাওঁ দে মই।